পজিটিভ মাইণ্ডছেট এটাৰ সৃষ্টি কৰক। পজিটিভ চিন্তা কৰিব পাৰিলে তাৰ শাৰীৰিক আৰু মানসিক নানা ধৰণৰ সুফল আপুনি লাভ কৰিব। কিন্তু মই আপোনাক পজিটিভ চিন্তা কৰক এই বুলি ক'লে আপুনি পজিটিভ চিন্তা কৰিব নোৱাৰে। বিচাৰিলে সেয়া নহ'ব। আন বহুতো ভাল কথাৰ দৰে ই এটা অভ্যাস, আৰু আন অভ্যাসৰ দৰেই এই অভ্যাসটো গঢ়িব পাৰি। তাৰ বাবে কিছুমান কাম কৰিব লাগিব আৰু সেইবোৰ নিয়মীয়াকৈ কৰিব লাগিব। নিজৰ বাবে আপোনাক যদি পজিটিভ মাইণ্ডছেট এটা আপুনি সৃষ্টি কৰিব বিচাৰে, তেতিয়া আপুনি কি কৰিব পাৰে? ৰাতিপুৱাটো পজিটিভ এফাৰ্মেশ্যনেৰে আৰম্ভ কৰক। ৰাতিপুৱা বিচনাত থাকোঁতেই বা বিচনাৰ পৰা উঠাৰ পিছতে এটা সময়ত পজিটিভ এফাৰ্মেশ্যনেৰে আৰম্ভ কৰক। পজিটিভ এফাৰ্মেশ্যন মানে এটা বা ততোধিক পজিটিভ বাক্য বাৰে বাৰে ৰিপিট কৰা। আপুনি এটা বাক্য বাছি ল'ব পাৰে বা কেইবাটাও বাক্য বাছি ল'ব পাৰে। এনেধৰণৰ পজিটিভ এফাৰ্মেশ্যন আপুনি বাক্য এটা বাছি লৈ নিজে নিজে ডাঙৰকৈ আওৰাব পাৰে, ৰিপিট কৰিব পাৰে। বা তেনেধৰণৰ পজিটিভ এফাৰ্মেশ্যনৰ অডিঅ' বা ভিডিঅ' চাব পাৰে, শুনিব পাৰে। মই নিজে ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে ই সঁচাকৈয়ে কাম কৰে। আপোনাৰ মনটো ভাল লাগিব, পজিটিভ হ'ব, দিনটো ভালদৰে আৰম্ভ কৰিবলৈ আপুনি মটিভেশ্যন পাব। দিনটোৰ আৰম্ভণিতে যদি আপুনি পজিটিভ কথা শুনে, কিছুমান কথাই আপোনাক মটিভেট কৰে, তেতিয়া কৰিবলগীয়া কামবোৰ যিমানে টান নহওক কিয়, দিনটো যিমানে বেয়া নহওক কিয়, আপুনি যুদ্ধ কৰিবলৈ গাত বহুত শক্তি পাব। আৰু আমাক প্ৰতিদিনে যুদ্ধ কৰিবলৈকেতো শক্তি লাগে। সেয়া যদি ৰাতিপুৱাই ভৰাই ল'ব পাৰে, তেতিয়ানো অলপ সময় দি তাকে কৰাত কি আপত্তি? ভাল কি আছে তাত ফ'কাছ কৰা আৰম্ভ কৰক। প্ৰায়বোৰ কথাতে, ঘটনাতে আৰু পৰিস্থিতিতে ভাল কি আছে সেয়া চোৱাৰ, মন কৰাৰ অভ্যাস কৰক। প্ৰায়বোৰ তেনে কথাত কিবা এটা হ'লেও পজিটিভ বা ভাল কথা এটা থাকে, মাত্ৰ আমি হয়তো সেই সময়ত সেয়া চাব জনা নাই। কিছুমান পৰিস্থিতিত বা ঘটনাত যদি একো ভাল নাই, তেনেহ'লে কোনো কথা নাই। যিবোৰত আছে সেইবোৰত ভাল কি আছে সেয়া চাবলৈ যত্ন কৰিলে ই আপোনাৰ অভ্যাসত পৰিণত হ'ব। আৰু এনেদৰে ভাল কি আছে চোৱাটো আপোনাৰ বাবে এটা টেষ্ট, মনটো কিমান পজিটিভ সেয়া পৰীক্ষা কৰি চোৱাৰ। আৰু মনটো পজিটিভ কৰিবলৈকে ই আপোনাৰ বাবে এটা এক্সাৰচাইজ। এই এক্সাৰচাইজটো টান, সেয়ে প্ৰথমতে অলপমান টান পাব। চেল্ফ টক পজিটিভ কৰক। চেল্ফ টক মানে আপুনি নিজৰ লগত পতা কথা। আপুনি মন কৰে নে নকৰে নাজানো, কিন্তু আমি প্ৰায়ে নিজৰ লগত কথা পাতোঁ। কেতিয়াবা মনে মনে আৰু কেতিয়াবা অলপ ডাঙৰকৈ। কিন্তু সমস্যাটো হ'ল এই যে বহু মানুহৰ এই চেল্ফ টক নিগেটিভ। বিশেষকৈ কিবা ভুল কৰিলে, কিবা কামত অসফল হ'লে বা বিফল হ'লে, কিবা কৰিব নোৱাৰিলে, নিজকে গালি শপনি পৰা, কাম নাই বুলি কোৱা, কোনো কামৰ নহয় বুলি ভবা আদি কাম তেনে মানুহে কৰে। আপুনি তেনে নকৰিব। চেল্ফ টক নিগেটিভ হ'লে কেনেদৰে আপুনি নিজৰ মনটো, মাইণ্ডছেটটো পজিটিভ কৰিব পাৰিব? ৰাতিপুৱাই আপুনি যদি নিজকে কয়, আজিৰ দিনটো বেয়া হ'ব, বা জৰুৰী কাম এটা কৰাৰ সময়ত যদি নিজকে কয়, মই পাৰিম জানো, তেতিয়া আজিৰ দিনটো কিমান ভাল হ'ব বুলি ভাবে আৰু কামটো কিমান ভালদৰে কৰিব পাৰিব বুলি ভাবে। সেইবাবে নিজৰ চেল্ফ টক কেনেকুৱা সেয়া চাব লাগিব আৰু তাক পজিটিভ কৰিব লাগিব, কৰি ৰাখিব লাগিব। বৰ্তমানত ফ'কাছ কৰক। আপোনাৰ যি আছে এই মুহূৰ্ততে আছে। এই মুহূৰ্তত ফ'কাছ কৰিব পাৰিলে, মন দিব পাৰিলে পজিটিভ হোৱাটো বহুত সহজ। আপোনাৰ মনটো কিয় বেয়া লাগি আছে? অতীতৰ কিবা এটা কথা লৈ বা ভৱিষ্যতৰ বিষয়ে নিগেটিভ চিন্তা কৰি। অতীতত বিফল হোৱাৰ বাবে, কিবা নোপোৱা বাবে, কোনোবাই কিবা কোৱা বাবে মন বেয়া নেকি বা দুখ লাগিছে নেকি? ভৱিষ্যতৰ কথা চিন্তা কৰি আপোনাৰ দুশ্চিন্তা হৈছে নেকি? ভালদৰে চাওকচোন, এয়া সকলোবোৰ অতীতত বা ভৱিষ্যতৰ কথা। আপুনি যদি চাই দেখিব যে এই সময়ৰ কথা লৈ আপোনাৰ মন বেয়া লগা নাই, নিগেটিভ হোৱা নাই। সেয়ে এই মুহূৰ্তত যদি আপুনি ফ'কাছ কৰিব পাৰে, তেনেহ'লে মনটো পজিটিভ হৈ থাকিব।